নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছোঁ আসাম ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ, আসাম ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন, আসাম ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FW আৰু আয়ুষ ডিপাৰ্টমেণ্ট, এই চাৰিটা বিভাগৰ যি 4th গ্ৰেডৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ। এই 4th গ্ৰেডৰ ৰিজাল্টৰ নটিচ আহি পৰিছে। সেই ৰিজাল্টৰ ওপৰত এই ভিডিঅ'টি। যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে আৰু পছন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে সকলো ভিডিঅ' আপুনি পোনপ্ৰথমে পাব পাৰে। আহক আমি নটিচখনৰ বিষয়ে জানো। চাৰিওটা হেল্থ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ FW, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আৰু ডাইৰেক্টৰেট অফ আয়ুষ, এই চাৰিটা বিভাগৰ যি 4th গ্ৰেডৰ পৰীক্ষা পাতিছিল সেই 4th গ্ৰেডৰ ৰিজাল্ট অহাকালি 29/4/2023 তাৰিখে ৰিজাল্ট দিব। সেই ৰিজাল্টৰ বাবে আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ। এই ৰিজাল্টৰ বিষয়ে এই নটিচখনত সুন্দৰভাৱে প্ৰকাশ কৰি দিছে আৰু কোৱা হৈছে যে যিসকল কেণ্ডিডেটৰ ৰিজাল্ট ভাল হ'ব তেওঁলোকৰ শ্বৰ্ট লিষ্ট আৰু তেওঁলোকে এপ্টিটিউড টেষ্ট, দক্ষতা টেষ্ট তেওঁলোকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল অডিটৰিয়াম ভঙাগড় গুৱাহাটীত 3/5/2023 আৰু 4/5/2023 তাৰিখে চিডিউল মতে তেওঁলোকে দিব লাগিব আৰু সেই এপ্টিটিউড টেষ্টত তেওঁলোকৰ ডকুমেণ্টসমূহ তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰিব আৰু তেওঁলোকৰ এপ্টিটিউডত অৰিজিনেল ডকুমেণ্টসহ ফটোসহ তেওঁলোকে এপিয়াৰ হ'ব লাগিব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে। আৰু এটা কথা কওঁ যে যিসমূহ এপ্টিটিউড বা অহাকালিৰ যি ৰিজাল্টৰ ওপৰত যি আপডেট দিবলগীয়া আছে মোৰ এই চেনেলত সকলোৱে পাব। চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।